ডাঙৰকে পালো তো মোৰ মাছ মাৰি অৱস্থা চাও কি হৈছে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক আৰু মই আছোঁ এতিয়া মিনা বাজাৰত মানে মেলাত আমাৰ গণেশগুৰি ইয়াতে আহিছে ফিল্ডত আৰু বহুত ওচৰতে হয় সেইকাৰণে অকণমান ইভিনিং ওলাই গ'লোঁ আৰু মিনা বাজাৰ বুলি ক'লেতো আৰু বহুত বস্তু ল'ব পাৰি বহুত উঠিব পাৰি বাট মই ক'তো একো কৰিব নোৱাৰোঁ জাষ্ট মই ইটোৱে এটা আছিলে যিটো মই কৰিব পাৰোঁ আৰু ইমান বছৰৰ মূৰত ইটো কৰিব পাৰি কিনে মোৰ বহুত ভাল লাগিছে ৰঙা নীলা হালধীয়া অলপমান ফুটালোঁ Yay! Bye bye! তো মিনা বাজাৰ চাই পেলাই আহিলোঁ আৰু বাবুক অকণমান খেলুৱাই পেলাই আনিলোঁ আৰু সি ইমান বেছি উঠিব পৰা হোৱা নাই কাৰণ অকণমান ডাঙৰ হ'লেহে তেতিয়া মানে অকণমান উঠিব পাৰিলহেঁতেন তাৰ মানে এজৰ অকণমান দিগদাৰ হয় উঠিবৰ কাৰণে তো আৰু বিশেষ তেনেকুৱা বস্তু ল'বলগীয়া নাই আৰু তেনেকুৱা অহা নাই ষ্টল তো এনেই জাষ্ট অকণমান চাই পেলাই আহিলোঁ টাইম পাছ ধৰা 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 ভয়ো খাই পেলাই ধৰা 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 উৰি আছে হেল্ল' ফ্ৰেণ্ডছ আৰু গুড মৰ্ণিং আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই গৈ আছোঁ আমাৰ ঘৰত মানে গাঁৱৰ ঘৰত আৰু এতিয়া পাইছোঁ আমি বকোহালঝাৰ আৰু আমাৰ এখেতে গৈছে অকণমান জংঘলৰ মাজত তো বহুত এক্সাইটমেণ্ট ঘৰত গৈ আছোঁ আৰু বতৰ ভালে ৰ'দো আছে বাট অকণমান ডাৱৰীয়া বতৰ হয় মাজে মাজে তো মই ভাবিছোঁ বাৰিষা বতৰ চলি আছে চ' আৰু পথাৰত চাগে অকণমান পানীও হৈছে ভাবিছোঁ মাছ মাৰিম বুলি মোৰ মাছ মাৰিবৰ বহুত মন গৈছে চ' যদি পাৰোঁ তেতিয়াহ'লে মই দেখুৱাম চ' লেটছ গ' আমি পালোঁ ধূপধাৰা আৰু আমি গৈ আছোঁ ভণ্টিক পিক কৰিবৰ কাৰণে তাই অকণমান আগত থিয় হৈ থাকিব আৰু তাৰ পৰা আমি ঘৰত লৈ যাম তাই আজা আজা ভাৰ্বি আজা এই দিয়া উঠাও গৰমটো কি উলটা হৈছে এই স্নেহা স্নেহা হাই ক হাই কি নবহে নবহে নোৱাৰে উলটা তো মই ফাইনেলি মাছ মাৰিব ওলালো এয়া লৈছো আমাৰ খোলে আৰু এয়া আমাৰ জাল তো আমি এইখন পথাৰতে মাছ মাৰিম থু 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 ক'ত নামিম সৰু চেং মাছ পাইছো ইয়া চেং মাছ যাত্ৰা ভাল এটা পাইছো নাই দেখোন আৰু এটা পালো পোৱালি হৈ আছে দুটা হ'ল এই দুটা দেখাব পাইছে নে নাই এইটো এটা ৰ'বা আৰু এটা ক'ত গ'ল এইটো এটা এই এটা টিকলো টিকলো মাছবিলাক বেছি ডাঙৰ হোৱা নাই পোৱালি হৈ আছে মাহাৰিটো পাইছে ডাঙৰকে দেখা পাইছা অলপ ডাঙৰকে পালো ভালে হ'ব লাগে 갑자기 내게 나타나준 너
난 아무 말도 할 수가 없었지 তোমার মাছ মারি অবস্থা চাও কি হয়েছে পুরা ঘামিলা আর ভাল লাগিলে মাছ মারি কেনে আর দুটামান পাইছো চালক বই দেখাই দিয়েছে কাম কাম হেংজারিয়ে নাম পাইছি সঁচাকে গলেই মাছ মাৰা হৈ গ'ল আৰু মোৰ অৱস্থা চাওক মাছ মাৰি কিনে গোটেই একদম খাম খাম হৈছে দুটামান অকণমান পালোঁ মাছ ধৰিব পালোঁ ফ্ৰেছ মাছ পথাৰৰ মাছ ইমান ভাল লাগিছে এটা আশা মানে পূৰণ হৈছে মোৰ কাৰণ বহুত ইচ্ছা আছিলে ঘৰত থাকোঁতে মানে মাছ মাৰিম গৈ পেলাই আৰু পূৰা কাপোৰ চাপোৰ মই লৈও আহিছোঁ তো চেঞ্জ কৰি কিনে ফটাফট মই মানে মাছ মাৰি কিনে আহিলোঁ আৰু এতিয়া পূৰা একদম ঘামি গৈছে আৰু বহুত ৰ'দ আছিলে ইয়াতে তো এতিয়া অকণমান ডাৱৰীয়া বতৰ হৈছে চাগে বৰষুণ দিব আৰু বহুত হেপী ফিল কৰিছোঁ মাই গড পথাৰত আগত যেনেকৈ মাছ মাৰিছিলোঁ তো সেইবিলাক মনত পৰিছে আৰু মই আজি সেইকাৰণে কৰিলোঁ চব বিৰাট বেছি ভাল লাগিছে কি হয় ভিডিঅ' কৰিছোঁ না গম পাই সি নকয় আৰু কি ইমান চৈতান ফিছ হয় ফিছ কি মিকি নাম ডগি ডগি অঁ ইয়াক ফটো কৰিম অঁ কৰিছোঁ ইয়াক কৰিছোঁ খাই আছে বতৰ এতিয়া বহুত ভাল হৈছে আৰু বৰষুণ ইমান জোৰকৈ আহিছে পুৰা গিৰ গিৰকৈ আহিয়ে পালে এতিয়া বহুত বেছি ৰ'দ আছিলে আৰু এতিয়া পুৰা বৰষুণ দিছে একদম দূৰৰ পৰা চাউণ্ড কৰি পেলাই আহিছে টিঙৰ শব্দ বৰষুণ আহিছে পাপা আছে বৰষুণৰ পিছত আকৌ একে টিকটিকে ৰ'দ দিছে আৰু চোতালখন একদম পানী ভৰ্তি হৈছে আমাৰ ভাৰ্দি কি নাচি আছে চাম কৰিছে দে আছে নে চাম খাওঁ নে ইমান তেনেকুৱা নকৰে আমি এতিয়া গৈ আছোঁ বাইদেউ আৰু মই পুখুৰী পাৰত আমাৰ এওঁলোকে বৰশী মাৰি আছে পুখুৰীত চাওঁ কেইটা মাছ পাইছে আৰু আমাৰ বাৰীখন বহুত জংঘল হৈছে মাছ পাইছে পিনে হা কিয় বহুত পাইছা নেকি এইকেইটা মাছ পুৰা চয়াবিন দিছে না চয়াবিন খাব আহিছে পুৰা মাছ পাইছা হাঁহকেইটা দেখোন খাব পাৰে খোৱাই নাই কিয় বা এনে চাই আছে কি এটা ইমান ধুনীয়াকৈ অকলেকে ফুৰি আছে তো আমি যাওঁ আৰু ঘৰত আৰু আমি পুৰা এগাৰিছে চবে লুকাই আছে ডাঙৰ বাইদেউ আছে আৰু ভণ্টি আছে ডাঙৰ বাইদেউ ইয়াতে নামি দিব আৰু ভণ্টিক আমি নামাই দিম কথা কুঠিত চ' এতিয়া আমি গৈ থাকোঁ বহুত এনজয় কৰিলোঁ চব ভাল লাগিলে বাই বাই ওদালপাৰা দে বাই বাই জানো বাই বাই জানো দে তো আমি ভণ্টিৰ ঘৰ আহি পালোঁ আৰু তাইও কেইটামান বস্তু লৈছিলে তো তাইৰ বস্তুবিলাক নামি আছে তাইৰ বস্তুবিলাক এতিয়া নামাই আছে আৰু মই নামি নিদিওঁ আৰু বহুত ভাগৰ লাগিছে ভাবি ক'ত বাই বাই নিদিয়ে আৰু ভাবি আমাক বাই বাই দিয়া এতিয়া বাই বাই দিয়া বাই বাই দিয়া বাই বাই দিয়া বাই বাই নিদিয়া বাই বাই দিয়া দিয়া নহয় আমি যাওঁ দেই আমি যাওঁ তো ভণ্টিহঁতকো আমি ড্ৰপ কৰি দিলোঁ এতিয়া আৰু আমি লাহে লাহেকৈ গৈ থাকোঁ ঘৰলৈ আৰু বহুত ভাল লাগিলে লগ পালোঁ বহুত এনজয়ো কৰিলোঁ তো আজি মই ব্লগটো ইয়াতে সামৰিছোঁ এতিয়া লাহে লাহেকৈ গৈ আছোঁ আমি আকৌ আহিম নতুন এটা ব্লগ লৈ পেলাই তো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু সদায় সুখী থাকিব তাৰে কামনাৰে বাই বাই